Hi friends, welcome to my Hemanta blog. এয়া টেম্পুত উঠি গৈ আছোঁ সহু কৰিলে আজি চঙাজান যাব ওলাইছে এইকেইজনে আকৌ লাজ পাইছে মাতে দিব টান পাইছে এই ওলাইছোঁ আমি টেম্পুত উঠি গৈ আছোঁ ষ্টেচনলৈ লংপটীয়ালৈ গৈছোঁ ইহঁতক কৈছে কিবা এটা কওঁ বুলি এইজনে আকৌ মুখে ঢাকিছে গৈ আছোঁ ঘৰৰ পৰা এই আমাৰ লংপটীয়া ষ্টেচন এয়া চাওক লংপটীয়া এয়া বিকাশ মই যাম এতিয়া চুঙাজান ওলাইছোঁ যাবলৈ এয়া চাওক ষ্টেচনত এয়া ষ্টেচন অৱস্থা নাই টিকেট কাউণ্টাৰ নোখোলে ইয়াত Ready? এয়া পাইছোঁ লাগুৱা কয়লা ষ্টক কৰি থৈছে ট্ৰেইনত নিবলৈ লাগুৱাৰ পৰা এটা কয়লা লৈ যায় ভজুতো আছে যেনিবা কয়লা লাগুৱা ইয়াত ষ্টক কৰি আছে দাম পায় ষ্টক কৰি এই আমগুৰি জংচন পাইছোঁহে আমগুৰি জংচন গৈছেহি এতিয়া আমগুৰি জংচন এৰা নাই যেনিবা এতিয়া এইবাৰ চাগে বিকাশে কৈছে আপোনালোক মানুহ নাই মুঠেই বোলে মানুহ বুলি কৈছে বিকাশ বহি আছে বিকাশ কি বুলি কয় জাপানৰ নাম বৰ ডাঙৰ হৈ যায় মাজে মাজে গৈ আছোঁ ডাঙৰ গছ নাই হোৱা ৰিজাৰ্ভ এতিয়ালৈকে গৈ আছোঁ ৰিজাৰ্ভ নাই হোৱা মাজে মাজে গৈ আছোঁ ৰিজাৰ্ভ নাই হয় ৰিজাৰ্ভৰ
চাই আছে ইজাফালে বাগান এই আছে ভিতৰত যোৱা এই ভিতৰত নাৰীখন বহি আছে বিকাশে আজি আহিছে ন ইয়াত চানা বেপাৰী এটাও নাই অহা ইমান দূৰ আহিলোঁ এতিয়ালৈকে চানা বেপাৰী নাই এটাও চানা খাম বুলি ভাবি আছোঁ নাই চাহ বেপাৰী এটা আহিছে চাহ নাখালোঁ চানা বেপাৰী চানা খাবলৈ মন আছে চাহ বাগান উৰা ফালিছে কিমান লগাইছে আকৌ উৰা উঠাই দিছে লাহে লাহে যোৱা নাই আকৌ উৰা স্পীডত গৈছে বেগাতে উৰা খাইছে মৰিয়নি পাই গৈছোঁ আহি মৰিয়নি স্কুল ছুটি দিছে এইবিলাক ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা ওলাইছে মৰিয়নি জংচং ইয়াতে কিবা এটা খাব লাগিব চাগে ভোক লাগিছে লেভেল ক্ৰছিং পাইছোঁ নেকি মৰিয়নি লেভেল ক্ৰছিং এইটো ইঞ্জিনটো চাওক এই ইঞ্জিন মৰিয়নি জংচন সোমাই গ'লোঁ মৰিয়নি জংচন সোমাই গৈছোঁ মৰিয়নি জংচন প্লেটফৰ্ম পাই গ'লোঁ প্লেটফৰ্ম ক্ৰছিং আছে সেইটোৰ পৰা মানুহ আছে মানুহ চাওক ধেৰ আছে এইটোৰ পৰা আছে ঠিক আছে বিকাশ খা এই বিকাশ খোৱা হ'ল এই মৰিয়নিত খাই আছে সিহঁতি पाबो হৈছেগৈ বেছি দূৰ নাই मंजिल पहुंचने वाला है फॉरगेटिंग मिल गया पहुंच गया फॉरगेटिंग पाई गलो
Hai garam chai cream bon. Forgetting I will forgetting खाना नहीं क्या ये की खाई जाओ কেনেকৈ খাবলৈ সোৱাদ আছে না হে সোৱাদ আছে নাই খাবলৈ সোৱাদ আছে নাই নাই খা তয়ে দি নাই পুৰা দি দেই এতিয়া পপকৰ্ণ খালে কি হ'লে বতাহ উৰি গৈছে হ'ব দে Chana. এই চুঙাদান ষ্টেচন পাই গ'লো আহি চুঙাদান ষ্টেচন জেগাত হেৰাই যাব পাৰে চুঙাদান আহি পাই গৈছে সেইটো কাৰণে